রাঙাপাৰা আদিবাসী অঞ্চলত এটা চাৰ্চ আছে। এই চাৰ্চত আমি সোমাইছোঁ। আজি খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ পাম চানডে বুলি কয়, তাৰমানে গুড ফ্ৰাইডে আগত সেইটো পালন কৰে। ইয়াতে মই একেলগে আদিবাসী যিসকল খ্ৰীষ্টান ধৰ্মীয় লোকসকল আছিল তাতে এই চাৰ্চত একেলগে আমি মাছ প্ৰেয়াৰ কৰিছোঁ। মাছ প্ৰেয়াৰ কৰাৰ উদ্দেশ্য এইটোৱে যে BPF হিচাপে আগন্তুক দিনত যাতে আমি ভালকৈ কাম কৰি যাব পাৰে, ৰাইজৰ কাৰণে আকৌ চৰকাৰ বনাব পাৰে। তাতে ইয়াত দল হিচাপে আমি মিটিং কৰিছিলোঁ। খুব পজিটিভ, মুছলিম হিচাপেও পজিটিভ, আদিবাসী হিচাপেও পজিটিভ, মুঠতে পজিটিভ ৰিজাল্ট পাইছোঁ ভাল ইয়াত। আৰু থাৰ্ডত আমি মিটিং কৰিছোঁ চিমলটাপু প্ৰাইমাৰী হিচাপে আমি তাতে সোমাইছিলোঁ। বহুত গাৰ্জেনসকলৰ লগত মত বিনিময় কৰিছোঁ মই, আৰু আলোচনা কৰিছে মুঠতে BPF ফালে পজিটিভ। আৰু লাষ্টত মই আজি এতিয়া চাপকাটাত কিবা ইছলাম ধৰ্মীয় লোকসকলৰ লগত ইহঁতৰ যিহেতু ৰমজান মাহ চলি আছে, সেইকাৰণে আমি আজি ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰিছোঁ। কথা সেইটোৱে। এইটো কংগ্ৰেছ আমি কৈছোঁ নিজকে জিকাবৰ কাৰণে বহুত পলিটিকেল পাৰ্টিয়েও বহুত কথা ক'ব পাৰে, কিন্তু ৰাইজে ইয়াৰ ৰিপ্লাইটো দিব। সেইদিনা শ্ৰীৰামপুৰত আহিছে বোলে প্ৰমোদ বড়োৱে, আপোনালোকে দেখিছে নাই? মই শুনিছোঁ শ্ৰীৰামপুৰত কিয় আহিছে? শ্ৰীৰামপুৰত অহা মানে সেই গেটৰ পইচা ল'বলৈ অহা, বেলেগটো নাই। শ্ৰীৰামপুৰত কি কাম আছে? শ্ৰীৰামপুৰত আহিছে বুলি এইটো আমি কি শাসন কৰিছে কৰা নাই 17 বছৰৰ, সেইটো ৰাইজে ৰিপ্লাই দি আছে। বাছ মই কৈ পেলাই লৈ লাভ নাই। মই ভাল কাম কৰিছে বা মই বেয়া কাম কৰিছে, সেইবিলাক কথাবিলাক ৰাইজে ৰিপ্লাই দিব, মই কৈ লাভ নাই। দৰং ওদালগুৰিৰ ক্ষেত্ৰত আমাক সহায় কৰিব বুলি কৈছে, আৰু আমি আদৰণি জনাইছোঁ, ধন্যবাদ দিছোঁ। কিন্তু আমাৰ BPF দলে না UDF, না কংগ্ৰেছ, না BJP, না UPPL কাৰো লগত মিত্ৰতা নাই, কৰা নাই আৰু নকৰিব। কোনোবা দলে যদি আমাক উইলিংলি ছাপৰ্ট কৰিবলৈ আহে বা ছাপৰ্ট দিয়ে, সেইটো আমাৰ কাৰণে ভাল, কিন্তু বিনা কণ্ডিশ্যন। সেইটোৱেই বিনা কণ্ডিশ্যন। ইয়াৰ UDFৰ MLA কৈছে সেইদিনা যে আমি BPFক ছাপৰ্ট কৰিম দৰং ওদালগুৰিৰ ক্ষেত্ৰত। ইয়াৰ UDFৰ যিহেতু কেণ্ডিডেট নাই, ঠিক তৃণমূলে ইনডাইৰেক্ট সেইদিনা কৈছে যে আমি আঞ্চলিক দলক সহায় কৰিম। কোনোবা দলে যদি সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ কাৰণে কি বেয়া, ভালেই পাব লাগে। আমি ভাল পাইছোঁ, আদৰণি জনাইছোঁ দেই। নিৰ্বাচনৰ মেইন ইছ্যুটো হ'ল আমাৰ BTC অঞ্চলত শান্তি লাগে, BTC অঞ্চলত একতা লাগে, BTC অঞ্চলটো উন্নয়ন হ'ব লাগে। আৰু চৰকাৰ অহাৰ পিছত প্ৰথমটো হ'ল আমাৰ মাটিৰ পাট্টা বিতৰণ কৰা।